কালি মিউজিয়ামটো চাই পেলাই আহিলোঁ শিৱসাগৰৰ ফালে। শিৱসাগৰলৈ আহি পেলাই ইয়াতে আছে আমাৰ মামা ককাৰ ঘৰ চাৰিঙত, তাতে থাকিলোহি। আচলতে আহোঁতে আহোঁতে বহুত ৰাতি হৈ গ'ল আৰু মই একো জনাবলৈও নহ'লে আৰু বহুত বেছি টায়াৰ্ড আছিলোঁ। সেইকাৰণে এতিয়া আকৌ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এতিয়া মই যাব ওলাইছোঁ শিৱসাগৰৰ ফালে, গোটেই ঘূৰিম কাৰেংঘৰ ৰংঘৰ যিমানখিনি চাব পাৰোঁ আৰু। ইফালে মাহঁত ওলাইছে, এয়া মামী আইমাহঁত আছে ইফালে, টিকলি যাওঁ আৰু এতিয়া আমি চাই থাকক। বাই বাই। Let me take you for a ride, dancing with the lights, our hearts beating like a drum tonight. এয়া আমাৰ খুৰা পুৰা ব্যস্ত হৈ আছে, বেকাৰী আছে খুৰাৰ, এই পুৰা ব্যস্ত। এজনী খুৰাৰ টিকলি। এইটো কেমেৰা, তুমি ওলাই আছা কেমেৰাটো তেতিয়া। যাওঁ দেই এইফালে, আহিম দেই। ঠিক আছে, বাই বাই। আহিছোঁ দেই, আহিছোঁ। শিৱসাগৰ ফুৰিবলৈ, শিৱসাগৰৰ ৰংঘৰ কাৰেংঘৰ যিমানখিনি চাব পাৰোঁ চাই ল'ম আৰু চাই মেলি যাম, চিধা ঘৰত যাম আৰু বেলেগ প্লেন নাই, কাৰণ কাইলৈৰ পৰা পূৰা আকৌ আৰম্ভ হৈ গ'ল মোৰ ডিউটি অফিচৰ। তো ভিডিঅ'টো Take a moment right here, feeling like it's out gear, driving towards the sun with a rose and a gun. চাই আহোঁগৈ। আচলতে সেই ৰংঘৰ কাৰেংঘৰ এইবিলাকৰ কথাটো মানুহে জানে, কিছুমান বস্তু মানে ভিতৰৰ ফালেও সোমাই থাকে, আমি গমেই নাপাওঁ। পহুগড় শুনিছেনে নামটো? ইয়াতে চৰাই চিৰিকটি আহে। ইয়াতো পৰি আছে চৰাই, সেয়া চৰাই আছে। সিফালে বহুত দূৰলৈ আছে, কেমেৰাত নাহে, কিন্তু এইখিনিতে কেইটামান পৰি আছে ইয়াতে। এইখিনিতে আচলতে হুলস্থুল হৈ থকাৰ কাৰণে নাহে চাগে বেছি। এইখিনি জেগা পহুগড় বুলি কয়। এয়া পহুগড় আহি ভাল, সেই জেগাখিনি ভাল, চৰাই চিৰিকটি পৰেহি আহি পেলাই। ঠিক আছে, আগুৱাই গৈ থাকোঁ আৰু এতিয়া আকৌ। ইয়াতে মোৰ বহুত চিনাকি আছে, মই কাকো জনাবলৈ নহ'লে। মই এই ভিডিঅ'টোত এইটো কথা এইটো কাৰণে কৈছোঁ, একদম বহুত ছাডেন প্লেন। শিৱসাগৰৰ ফালে অহাৰ কোনো হেৰি নাছিলে, প্লেন নাছিলে, আৰু নক'লোঁ কাৰণে যাতে কোনেও বেয়া নাপায়। এতিয়া আমি বগীবিলেৰে যাম শিৱসাগৰখন ঘূৰি। এইখন শিৱসাগৰ ইনডোৰ ষ্টেডিয়াম পাইছোঁহি। জয়সাগৰ পুলিচ ষ্টেচন 15 কিলোমিটাৰ আছে নাজিৰালৈ। নদুৱাৰ, এয়া তলাতল ঘৰ পাই গ'লোহি। নদুৱাৰত এয়া নদুৱাৰ, এইখন নদুৱাৰ বুলি লিখা আছিলে। এয়া আহি গোলাঘৰ, আৰু সেইয়া তলাতল ঘৰ। এয়া চাওক তলাতল ঘৰ। একো নাই, বেকে বেকে বহি থাকা তুমি, মই তোমাক দিগদাৰ নকৰোঁ নহয়। খোলা আছে ন? আজি বন্ধ নেকি? ক'ভিডৰ কাৰণে বন্ধ হৈ আছে। কেই তাৰিখলৈকে? 15 পৰা বন্ধ হৈ আছে, আৰু এতিয়া খোলাৰ একো হেৰি হোৱা নাই ন? ক'ভিডৰ কাৰণে চব বন্ধ হৈ আছে। আমি আকৌ ৰিটাৰ্ণ যাম। ৰংঘৰ কাৰেংঘৰ চব বন্ধ, অকল শিৱদৌলটো খোলা। শিৱদৌলত ৰিচেণ্টলি সেয়া আৰু খুলিছে আৰু ৰংঘৰ। আহি পাই গ'লো এই ৰংঘৰ। তলাতল ঘৰ গৈছিলোঁ, বন্ধ ক'ভিডৰ কাৰণে, ৰংঘৰো বন্ধ। এতিয়া একো খোলাই নাই অৱশ্যে। ইয়াৰ পৰাই চাই যাওঁ আৰু বাহিৰে আগতে চাইছোঁ, কিন্তু আকৌ বাৰে বাৰে চাই থাকিব মন যায় ন, সেইকাৰণে আহি গ'লোঁ আৰু আকৌ।
লকডাউনৰ কাৰণে গোটেইবোৰ বন্ধ হৈ আছে, সেইকাৰণে চাৰিওফালটো এনেকৈ বাহিৰে বাহিৰে দেখাই দিছোঁ। এতিয়া গৈ থাকোঁ আকৌ আগুৱাই। এইটো বহুত পুৰণা হেৰি ট্ৰেইন লাইন। আহি পালোহি। এয়া আমাৰ সোঁফালে আছে জয়সাগৰ, এইটো শিৱসাগৰ পুখুৰী। জয়সাগৰ পুখুৰী আগলৈ আছে বুলি ক'লে ন? এইটো শিৱসাগৰ পুখুৰী। সেইফালে আছে শিৱদৌলটো। এইটো চাওক কিমান বিশাল, কিমান ডাঙৰ পুখুৰী। আহোম ৰজাৰ দিনতে এইটো খান্দিছিলে মানুহে। চাওক কিমান ডাঙৰ পুখুৰী। এইটো মূৰৰ পৰা সেইটো মূৰলৈ কিমান দূৰ, আকৌ সেইফাললৈকে আছে। বহুত ধুনীয়া লাগিছে জেগাখিনি। সেইফালে মাহঁত ওলাই পেলাই ৰৈছে, ভাল লাগিছে বহুত। অকণমান ইয়াতে আৰাম কৰি লওঁ, ৰৈ লওঁ অকণমান। এইটো শিৱদৌল পিছফালটো। ইফালে ঘূৰি লৈ পেলাই সোমামগৈ আৰু। টিকেটৰ কোনো ব্যৱস্থা নাই ইয়াত, ইয়াতে আহি যাব পাৰে ধুনীয়াকৈ। আৰু ইয়াত কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে চাগে, বহুত দিন বন্ধ হৈ আছে। মাজতে আছে ডাঙৰকৈ শিৱদৌলটো, আৰু ইয়াৰ সোঁ চাইডে আৰু বাওঁ চাইডে সৰুকৈ দুটা দৌল আছে। এইফালৰ সোঁফালৰ যিটো দৌল হয়, এইটো দৌল হৈছে দুৰ্গাৰ দৌল, আৰু যিটো বাওঁফালে আছে সেইটো হৈছে বিষ্ণু দৌল। আৰু ওপৰত দেখিছিলে সেই সোণৰ কলচীটো, সেইটো মানে আক্ৰমণ কৰিছিলে, গোটেই অসম লুটিলে। কিন্তু সেই সোণৰ কলচীটো লুটিব নোৱাৰিলে, তলত পেলাইছিলে ইন্ধন নিবৰ কাৰণে, কিন্তু নিব নোৱাৰিলে। কিন্তু সেই ওলাই আহিলোঁ শিৱদৌলৰ পৰা। এতিয়া আকৌ যাওঁ আগুৱাই, ঘৰলৈ গৈ থাকোঁ। আৰু ৰাস্তাতে যদি কিবা দেখোঁ চাই গৈ থাকিম, চাই থাকক। বলে বলে অহাৰ লগে লগে হঠাতে হেৰি চাইনবোৰ্ড উঠাই একদম দৌৰি গৈ ট্ৰেফিক পুলিচে চাইনবোৰ্ড আঁতৰাই পেলাই আহি গ'ল। কি ভাবিছোঁ কাক ধৰিব গৈছে, ফাৰ্ষ্ট ভয় খাই গৈছিলোঁ। তাৰপিছত দেখিলোঁ আৰু কোনোবা পলিটিচিয়ান নহবা কোনোবা এনেকুৱা আহিছে আৰু। এতিয়া আকৌ আৰম্ভ কৰিছোঁ আমাৰ যাত্ৰা। এয়া চাওক কি ধুনীয়া জেগা, ইমান শান্ত পৰিৱেশ, ঠাণ্ডা লাগি গৈছে এইখিনি জেগাত আহোঁতে। হয়, ফাল্কন ইনচাইড মি, অপৰাজিতা মহন্ত বুলিও চাৰ্চ কৰিলে পাই যাবা। হয়, মানে নতুনকৈ ব্লগাৰ চলাই আছোঁ আগৰ পৰাই। এতিয়া লখিমপুৰৰ পৰা আহিছোঁ, কাজিৰঙা হৈ সিফালৰ পৰা ইয়াত পাইছোঁহি। ইয়াৰ পৰা এতিয়া বগীবিল হৈ আকৌ লখিমপুৰ যাম। তোমাৰ ইয়াৰে ঘৰ? নামটো? অঁ আচ্ছা, থেংক ইউ। কেনে ৰাস্তাৰ অৱস্থা বাপৰে। ৰাস্তা মজা, ৰাস্তা নে গাতে নে গমেই পোৱা নাযায়। অফ ৰোডৰ এক্সপিৰিয়েঞ্চ কৰিব লাগে যদি এইটো ৰাস্তাত আহিলেই হ'ল কাভাৰ। অফ ৰোড এইটো ৰাস্তা, আমাৰ গহপুৰৰ ৰাস্তা। গহপুৰটোতকৈ এইটো বেয়া যেনে লাগিছে ন? বহুত বেয়া, বহুত বেয়া ৰাস্তা। এটা চাহ খাওঁগে মাইনা হোটেলত, তাৰপিছত বগীবিলৰ ফালে
চোৱাৰ কিবা ভিউ পইণ্ট আছে চাগে অকণমান তাতে ৰৈ মেলি যদি ৰেষ্টুৰেণ্ট আছে তাতেও গৈ কিবা এটা খাই ল'ম তাৰ পৰাও আকৌ বগীবিল পাৰ হৈ পেলাই এতিয়া বগীবিললৈ 10 কিলোমিটাৰমান আছে বগীবিল দলং পাৰ হৈ পেলাই আৰু 3 ঘণ্টামান যাব লাগিব ঘৰ তেতিয়া পামগৈ Like an outlaw on the run, dangerous but it's so fun. Running, running, no. Hold on, don't let go. Running, running, no. Keep running. বগীবিল ব্ৰিজত ফাৰ্ষ্ট টাইম আহিছোঁ তাকো বাইক লৈ বহুত ভাল লাগিছে আৰু ইমান ধুনীয়া এফালে নদীখন আছে আৰু বহুত দীঘলকৈ এখন বগীবিল ট্ৰিপটো বহুত ভালকৈ গ'ল বগীবিল দলংখন পাৰ হৈ পেলাই এতিয়া আৰু 3 ঘণ্টামান লাগিব 3 ঘণ্টাৰ পাছত ঘৰ পাম ইয়াৰ পিছত পাম ধেমাজি ইয়াতে ৰৈ পেলাই অলপ চাইছোঁ জেগাখিনি ৰ'দটো ওলাই আছে এতিয়াও আৰু এটা মোৰ প্ৰব্লেম হৈ আছে মোৰ চেইনডাল একদম লুজ হৈ আছে বাটতে গেৰেজ পালে মানে এইটো ঠিক কৰিব লাগিব বহুত লুজ হৈ আছে সেইটো দাদা সেই নিজৰ মতে পুৰা উপভোগ কৰি আছে এয়া আমি তলেৰে আহি আছোঁ Wow, nice. ব্ৰিজৰ তলেৰে এটা সৰু ৰাস্তা আছে এফালে আহি গৈছিলোঁ আমি আৰু ৰাইট চাইড এনেকৈ ইউ টাৰ্ণ লৈ পেলাই এইফালে আহিলোঁ আৰু এইফালৰ পৰা ভিউটো আপোনালোকে চাওক মই একো নকওঁ আপোনালোকে চাওক কি ধুনীয়া আহি আছিলোঁ ইয়ালৈ সেই ভিউটো চাবৰ কাৰণে ইয়াতে পালোঁ ভাইটি কেইটামানক ইয়াত চিনাকি হৈছোঁ তোমালোকৰ ঘৰ ইয়াতে ন ফটোশ্বুট কৰিব আহিছা তোমালোকে ৰাইডিঙত যোৱা নেকি ফুৰি মেলি ভাল পোৱা আৰু ভাল লাগিল লগ পাই এওঁলোকক ঠিক আছে দিয়া তোমালোকে এনজয় কৰা আমিও চাওঁগৈ এইফালে দেই ভাল লাগিল লগ পাই ৰাতি হৈ থাকিলে বহুত ভাল লাগিল গৈ পেলাই ঘৰৰ গোটেইকেইটা মানুহ একেলগে গ'লোঁ ট্ৰিপটো বহুত এনজয় কৰিলোঁ ৰাতি হৈ থাকিল আহোঁতে বগীবিলৰ পৰা অকণমান তাতে ৰৈ মেলি আহিলোঁ আৰু ভিডিঅ'কেইটা চাগে এপিছ'ড ৱাইজ দিম গোটেইকেইটা ভিডিঅ' কাৰণ বহুত দীঘলীয়া হৈ গৈছিলে ট্ৰিপটো চেনেলটো চাই থাকিব ভিডিঅ'কেইটা যদি আপোনালোকৰ চাই ভাল লাগিছে ছাবস্ক্ৰাইব কৰিব আজিলৈ ইয়াতে সামৰিছোঁ বাই বাই